নমস্কাৰ, ভালনে আপোনালোকৰ? আজি মই কি ডিছ লৈ আহিছোঁ লাহে লাহে ক'ম। মই কেৰাহী এখনত পানী গৰম কৰি লৈছোঁ। মই আজি ৰান্ধিব ওলাইছোঁ অল পাৰ্পাছ চিকেন। নামটো কিবা লাগিছে নহয় শুনি। চাওকচোন বাৰু কেনেকৈ ৰান্ধো। পানীত অলপ নিমখ দিছোঁ চিকেনৰ জোখেৰে। মই বনলেছ চিকেন লৈছোঁ 1 কেজি। হাড় আছে অলপ, আমাৰ এইখন সৰু ঠাই, ইয়াত বনলেছ চিকেন তেনেকৈ কিনিব নাপায়। ক'লে কিন্তু কৰি দিয়ে, লগত হাড় থাকে কেইডালমান। মই বইল কৰি লৈছোঁ চিকেনখিনি। প্ৰথমে পানী নিমখ দি কেৰাহীত দিছোঁ। আপোনালোকে কুকাৰতো বইল কৰিব পাৰে, মই কিন্তু কেৰাহীতে কৰি ভাল পাওঁ। কেৰাহীতে কৰিছোঁ, বেছি কোমল হৈ যায় কুকাৰত ব্ৰইলাৰ চিকেন দিলে। এতিয়া মই তাতে নেমু কাটি দিছোঁ এটা গোন্ধৰ কাৰণে। আপোনালোকে নেমু যদি ঘৰত গছ আছে, নেমু গছৰ পাত দিব পাৰে। নেমুৰ পাত দিলেও একেই গোন্ধ ওলাব। নেমুবোৰ ৰস হোৱাই নাই, কিন্তু গোন্ধ আছে, মই সেইকাৰণে নেমুকে কাটি দিছোঁ। আৰু তেজপাত দিম 2 খিলামান। ইচ্ছা কৰিলে কেইটামান জালুকো দিব পাৰে, গোন্ধটো ভাল হয়। মই আদা নহৰু দিয়া নাই। আদা নহৰু দিলে কি হয়, এইখিনি মই ফ্ৰিজত থৈ পেলাই ব্যৱহাৰ কৰিম। আদা নহৰু দিলে গোটেই ফ্ৰিজটোৱে গোন্ধায় খুব, সেইকাৰণে মই আদা নহৰু দিয়া নাই। মোৰ ওচৰত আদা নহৰু পিঁয়াজৰ পাউডাৰ আছে, যেতিয়া মই ব্যৱহাৰ কৰিম অলপ মিলাই ল'ম। এতিয়া মই নেমুখিনি উঠাই দিছোঁ। বেছি দেৰি সিজিলে তিতা তিতা হ'ব পাৰে, মানে মাংসখিনি তিতা ভাৱ এটা আহিব, সেইকাৰণে নেমুখিনি উঠাই লৈছোঁ। গোন্ধটো এতিয়া মাংসত সোমাই গ'ল। নেমুখিনি উঠাই লৈ মই পানীখিনি শুকোৱালৈকে চিকেনখিনি বইল কৰিম। পানীখিনি কিন্তু পেলাই নিদিব, পানী পেলাই দিলে সোৱাদটো নাইকিয়া হৈ যায়। এনেও ব্ৰইলাৰ চিকেনৰ সোৱাদ কম। এতিয়া মই চিকেনখিনি হাড়ৰ পৰা আঁতৰাই ল'ম, যি 2-এডাল হাড় আছে, আৰু ভাঙিও ল'ম। শ্ৰেডেড চিকেন হৈ যায়, তেনেকুৱা হ'ব। মই গৰম কাৰণে এনেকৈ কৰিলোঁ, হাতেৰেও কৰিব পাৰিব। এয়া মই হাড় আঁতৰাই ল'লোঁ। চিকেনখিনি হাড় এডালো নাই, নহ'লে মই এতিয়া চিকেনখিনি মিক্সিত মাৰিব লাগিব, হাড় থাকিলে অসুবিধা হ'ব। এতিয়া মই কেৰাহী পাতি অলপ ৰিফাইন দিছোঁ, 2 টেবুল স্পুন হ'ব। তাত মই বাটাৰ দি দিছোঁ, বাটাৰ 50 গ্ৰাম হ'ব। এতিয়া বাটাৰখিনি অকণমান গৰম হৈছে, পিঁয়াজ দি দিছোঁ। পিঁয়াজ মিহিকৈ কুটি লৈছোঁ অলপ। পিঁয়াজখিনি পূৰা ৰঙচুৱা হ'ব লাগে। ইতিমধ্যে মই চিকেনখিনি মিক্সিত মাৰি ৰেডি কৰি ল'লোঁ। এতিয়া মই কেপচিকাম আৰু গাজৰ কাটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি ভাজি ল'ম। ইচ্ছা যদি থাকে ব্ৰকলিও দিব পাৰে। নিমখ দিছোঁ জোখমতে, অকণমান জলকীয়া গুড়ি দিম, আৰু অলপ জিৰা ধনিয়া পাউডাৰ দিম। সেইটো অৰেগানো ছিজনিং, ইয়াতে মিক্স থাকে, অকল অৰেগানো নহয়। দিলে গোন্ধটো ভাল লাগে, জালুক চালুক চব থাকে তাতে। সেইখিনি দি অলপ ভাজি ল'ম। আধা ভজা হ'লেই হ'ব, পূৰা সিজিব নালাগে। এতিয়া মই চিকেনখিনি দি দিছোঁ, মিক্সিত মাৰি থৈছিলোঁ যে, চিকেনখিনি দি দিছোঁ। প্ৰথমে অলপ দি পেলাই লৰাই লওঁ, তাৰপিছত বাকীখিনি দিম, নহ'লে লৰাওঁতে পৰি যাব। হৈ গ'ল, ইমান হ'লেই হ'ব। অলপ আপুনি গোটেইখিনি 5 মিনিটমান ভাজিলেই হ'ল। এতিয়া মই মিক্সিত লৈছোঁ, মিক্সিত গুড়ি কৰি ল'ম। এইখিনি মই মিক্সিত গুড়ি কৰি এটা
কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিম। ফ্ৰিজত থৈ দিলে এইখিনি কি হয়, আপুনি যিকোনো ডিছতে ব্যৱহাৰ কৰিব পাৰিব। চেণ্ডউইচত স্প্ৰেড হিচাপে ব্যৱহাৰ কৰিব পাৰিব, লগত অলপ মেয়নিজ আৰু চচ টচ মিলাই। আৰু আপুনি টিকি বনাব পাৰিব, চিকেন টিকি, আলু আৰু ব্ৰেড লৈ পেলাই বিভিন্ন ইউজ কৰিব পাৰিব। সেইকাৰণে মই নাম দিছোঁ অল পাৰপাছ চিকেন। আপুনি বাৰ্গাৰৰ পেটি বনাব পাৰিব, ম'ম' বনাব পাৰিব, তাৰপিছতে চিঙৰা বনাব পাৰিব। মানে বহুত ইউজ হয় আৰু এনেকৈ থৈ দিলে। আমি ৰমজান মাহত এনেকৈ থৈ দিওঁ, যেতিয়া যি মন যায় তেনেকৈ বনাই খাওঁ। সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। জানে চাগে বহুতে, তথাপি মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া মই চেণ্ডউইচৰ কাৰণে তাৰপৰা অলপ লৈ ৰেডি কৰিছোঁ। 2 চামুচমান লৈছোঁ, 2টা চেণ্ডউইচ কৰিম। এতিয়া অলপ মই মেয়নিজ দিম, অলপ পিজ্জা চচ দিম, বা এনেই কেচাপ, টমেটো চচ চব দিব পাৰে, যি ইচ্ছা কৰিলে। চেণ্ডউইচৰ কাৰণে ৰেডি কৰিলে আপুনি ক্ৰীমো দিব পাৰে 1 চামুচমান। চফ্ট হয় আৰু মানে ক্ৰীমি হয় বস্তুটো, ভাল লাগে খাবলৈ। তাৰ লগত পিঁয়াজ, তিয়ঁহ, বিলাহী সেইবিলাকো দিব পাৰে। মই দিয়া নাই, অকণমান অৰেগানো ছিজনিঙো মিলাই দিছোঁ তাত। এতিয়া অলপ মই গ্ৰেট কৰা চীজ দিম। চীজ নিদিলে চেণ্ডউইচ ভাল নাপায় নহয় ল'ৰা ছোৱালীবিলাকে। গোটেইখিনি মিলাই ল'লোঁ, এটা চফ্ট পেষ্ট হ'ল। এতিয়া মই এইখিনি ব্ৰাউন ব্ৰেড লৈছোঁ। ব্ৰাউন ব্ৰেডত অকণমান এক চাইডে চচ সানি লৈছোঁ আৰু ইটো চাইডে চিকেন স্প্ৰেড কৰি ল'ম। চাই থাককচোন। ল'ৰা ছোৱালী টিফিনত দিবলৈ এনেকৈ যদি ৰেডি কৰি থয় বহুত সুবিধা হয়। বা চিকেন নিদিলেও এনেই চব্জি এনেকৈ পেষ্ট কৰি থ'লে তেতিয়াও হয়, কোনোবাই যদি বেয়া পায় চিকেন স্কুল নিবলৈ। যিকোনো টিফিনতে দিব পাৰিব, খাই পেটো ভৰিব, খাবলৈও ভাল পাব, বেছি লেটিপেটিও নাই। ম'ম' চম'ও বনাই দিব পাৰিব, ফ্ৰাইড ম'ম' বনাই দিব পাৰিব। এনেকৈ মই এতিয়া 2খন ব্ৰেডত সানি ল'লোঁ। অকণমান মই অলিভ অইল ইউজ কৰিম। আপোনালোকে যদি বাটাৰ ইউজ কৰিব খোজে বাটাৰ পাৰিব, ৰিফাইন পাৰিব, বা ট'ষ্টাৰত দিলেও, ইলেক্ট্ৰিক ট'ষ্টাৰত দিলেও ট'ষ্ট কৰিব পাৰিব। চেণ্ডউইচ ট'ষ্টাৰ থাকে যে, তাতো পাৰিব। মই সহজকৈ টাৱাখন চবৰে থাকেই আৰু টাৱাত সেকিবলৈ ভাল। অলিভ অইল অকণমান দিছোঁ, ইটো চাইডেও অকণমান দিম। দি পেলাই অকণমান মচমচীয়া ৰঙা হ'লে নমাম। কেনেকুৱা পালে জনাবচোন, ভাল লাগিব। মই কমেণ্ট পালে আপোনালোকৰ কামত আহিল নে নাই জানিব পাৰিলে ভাল পাম। ৰান্ধি খাই চাব, ল'ৰা ছোৱালীকো খুৱাব, সিহঁতি ভাল পাব। মই 2টামান টিকিও বনাইছোঁ। টিকি বনোৱাৰ প্ৰচেছটো পিছে আজি দিয়া নাই। চিকেন টিকি প্ৰচেছ দিবলৈ আকৌ ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে দিয়া নাই। বেলেগ কেতিয়াবা দিবলৈ চেষ্টা কৰিম। আপোনালোকে এইটো কেনেকুৱা পালে ক'ব মোক। এই চেণ্ডউইচ হৈ গ'ল। টিকিকেইটাৰ ফটোকে দিছোঁ, এইকেইটা চিকেন টিকি। ইয়াৰ লগত মই আলু আৰু ব্ৰেড সানি পেলাই বনাইছোঁ। থেংক ইউ।